I dare you to fix me. I'm crossing the line again, falling on my knees. No stranger to pain. হাই হেল্ল' নমস্কাৰ আকৌ আহি গ'লোঁ আপোনালোকৰ মাজলৈকে আজি ছানডে হয় চ' আমি কামাখ্যা গৈছিলোঁ কামাখ্যাৰ পৰা আহি পালোঁ লিউক ঘৰতে এৰি থৈ গৈছিলোঁ চ' দেখাই আছোঁ আজি দিনটো কি কৰোঁ অম্বুবাচী কেনেকৈ আমি আজি পালন কৰোঁ সকলো দেখা পাব ভিডিঅ'টো শেষলৈকে চাব যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ চব কৰি দিব আৰু যদি নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ ইহঁতে গা চা ধুই ৰেডি হৈ আছে আমি সোনকালে আহি পালোঁ ভিতৰত সোমোৱা নাই নে এই নাপায় ক'ব চোৱাচোন ড্ৰেছ চেঞ্জ কৰি লওঁ তাৰপিছত আজি দিনটোৰ প্ৰগ্ৰেমবিলাক দেখাই থাকিম কি হ'ব কি কৰিম কি খাম কি বনাম সকলো দেখা পাব চ' চাই থাকক আগলৈকে এয়া কামাখ্যাৰ গেটখন দেখাই দিলোঁ মেইন ভিতৰৰ গেটখন আৰু চ' ধুনীয়াকৈ সজাইছে সেইখিনিও অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ আৰু অকণমান পৰিৱেশটো দেখাই দিওঁ এইটো চেনেলতো আগলৈ চাই থাকক চব 7টা বজাই নাই মানুহ লাইন ফল মূলেদি আৰম্ভ কৰা হয় আৰু 5 দিন যে নিৰামিষ খোৱা হয় চ' এদিনাখনে 12টাৰ পিছত মাছ মাংস এভৰিথিং খোৱা হয় চ' আপোনালোকৰ পিনে নিয়মটো কেনেকুৱা জনাবচোন আগলৈকে এয়া লিউ আৰু টিকু এই জয় মাতা দিৰ কাপোৰ দুখন আমাৰ দুখন মানে মাৰি লৈছে আৰু লগতে হেৰি আকৌ সিহঁতৰ কাৰণে নতুন আনিম বুলি ভাবিছিলোঁ কিন্তু আনিলে কি হ'ব এনেই পেলাই থ'ব পইচাকেইটা এনে কিয় খৰচ কৰোঁ চ' এইটো কাৰণে নানিলোঁ আমাৰ দুখনে মাৰিলোঁ এওঁ বজাৰৰ পৰা কিবা কিবি বজাৰ কৰি লৈ আহিলে মাছ মাংস এভৰিথিং চ' আজিতো ফল মূল খাবই লাগিব সেইটোৰ কাৰণে আহিয়ে তেওঁ নিজে কাটাত লাগি গৈছে আৰু এইবিলাক কাটি আছে চ' আমি খাওয়া মানুহকেইটাক দেখাই আছোঁ ৰ'ব এয়া চব ফল মূল কাটি লৈ মানে কাটি আছে আৰু এইকেইটা হ'ল আমাৰ খোৱা মানুহ টিকু সি আম খাব পায় একদম বিৰাট ভাল পায় আমাৰ লিউ আৰু টিকুৱে আম খাই বহুত বেছি ভাল পায় চ' এনেকৈ ৰাউণ্ড কৰি বহাই লৈছোঁ গোটেই ভাগিন ছোৱালীজনী দাদা ল'ৰা ছোৱালী দুটা আমাৰ লিউ মা তাৰপিছত আমি দুটাতো আছোঁৱে চ' খোৱা চোৱা হোৱাৰ পিছত এয়া অৱস্থা ইহঁতৰ ফল মূলেদি পেট নভৰিল এতিয়া মেগী খাই বোলে য'ত মেগী বনালোঁ ইহঁত তিনিটাকে তলতে খাব দিলোঁ আইনুই বিচনাৰ ওপৰত বহি লৈছে মোৰ মানুহজনে এইটো ৰুমত খাই আছে ময়ো খাম মেগীখিনি খাই লওঁ খাই কিনে বহুত কাম আছে আজি আমঠি ভঙা নহয় জানো ৰাতিপুৱা 4টা বজাতে উঠি চব কাম কৰিলোঁ মানে যিখিনি নকৰিলেও নহয় সেইখিনি কৰি থৈ গ'লোঁ ৰাতিয়ে কাপোৰ চাপোৰ ধুই থৈ দিছোঁ আৰু মানে যিখন বিচনাত শুইছিলোঁ সেইখনৰখিনি ৰৈ গ'ল ন সেইখিনি ধুব লগা আছে এয়া বিচনাৰ অৱস্থা চাওকচোন পৰ্দাৰ কাপোৰ চাপোৰ ৰাতিয়ে ধুইছোঁ ধুই ৰাতি পানীটো যোৱাৰ পিছত মই এনেকৈ আৰি থৈ দিছোঁ ফেনৰ হাৱাতে পূৰা শুকাই আছে নহ'লে বৰ দিগদাৰ আৰু ৰাতি ধুলেও মানে পোহৰটো আহি থাকে কাৰণে ৰাতিয়ে চব কৰি তেতিয়া মেগীখিনি খাই লওঁ খাই বেডশ্বীট গাৰু কভাৰ এইখিনি ধুব লগা আছে ধুই লওঁ তাৰ চাফা চাফাখিনি কৰি লওঁ অলপমান বাকী আছে আৰু সেইখিনি কৰি কিনে দেৰি হ'লে চ' এতিয়া খালে একো নহয় আৰু খাব পাৰে খালোঁ মাছ মাংসটো আজিতো আৰু হ'বই আৰু কাৰণ নিৰামিষ খাই আজি আমঠি ভাঙিছে চ' মাছ মাংস হ'বই চ' কি কৰোঁ দিনটো কি বনাম সকলো দেখাম কিন্তু এতিয়া অলপ খাই কামখিনি কৰি লওঁ আজি একে নাইটি পিন্ধা দুজনী মানে এজনী আমাৰ মামী হয় মোৰ মিষ্টাৰৰ মামী হ'লেতো মোৰো মামীয়ে হয় চ' ওচৰতে ঘৰ একো নাই নাইটি পিন্ধিও আহিব পাৰে তথাপিও মামী কৈছোঁ অকণমান ভিডিঅ' কৰি ৰাখোঁ একে নাইট ড্ৰেছ পিন্ধিছোঁ চ' দেখাই দিলোঁ সেইকাৰণে আৰু চিনাকিও কৰি দিলোঁ এইজনী আমাৰ মামী হয় এইজনী মামীৰ ছোৱালীজনী ল'ৰা এটাও আছে বাৰু এয়া অকণমান চাফ চিকুণ কৰিলোঁ বিচনা অকণমান বেলেগ বেডশ্বীট লগাই দিলোঁ লিউক সেইপিনে মোবাইল চাই বহি আছে মিকি চাই সি তাৰপিছত আঁঠুৱা চাঠুৱা লগাই দিলোঁ ধুই দিছিলোঁ শুকায়ো গ'ল ৰাতিপুৱাই ধুইছোঁ ন একদম শুকাই গ'ল
সো এতিয়া ভাত বনাব সময় হ'ল ভাত বনাওঁ এওঁ চব্জি কাটি আছে মাছ মাংস সব বনাব লাগিব আজি যেহেতু আমুঠি ভঙাৰ দিন আজি কোনে কি বনাব চাই লওঁ বাৰু মোকতো মাছটোৱে পালা হ'ব মাংসটো বাৰু মোক বনাব নিদিয়ে সো মাংসটো তেওঁ বনাব মাছটোৱে মই বনাব লাগিব ঠিক আছে চাই থাকক আগলৈকে কি দেখাব বাৰু আমাৰ দুপৰীয়াৰ আজি আইটেম কিমান কি থাকিব দেখাই দিওঁ ৰ'ব আপোনালোকৰ এয়া মাছ আছে ছাগলী মাংস মুৰ্গী মাংস মাছৰ কণী বিলাহী কাটিছে ধুনীয়াকৈ বোলে আদা নহৰু চব চেলাইছে আৰু এইফালে জিকা মাছে বনাব আৰু এইখিনি যে দেখিছে মাছৰ মাথাইদি খাৰ বনাব কিন্তু সেইটো কি গম পায়নে বামি আনিছিলে খাবৰ কাৰণে পকা বুলি কিন্তু বামিটো ওলাল কেঁচা এইটো সেইটো কাৰণে খাৰ বনাই খাব বোলে তথাপি পেলাই দিয়াত নাই দেই খামেই যেনেকৈ নহওক চিকেন হ'ল মাছ হ'ল খাৰ হ'ল আৰু ছাগলী তাগলী আজি বনোৱাই নহ'ল কাৰণ সময় নাই অলৰেডি 3:30 বাজিলে এতিয়া ভোক লাগিছে সেইকাৰণে ৰাতি বাকীখিনি এয়া মোৰ মানুহজনৰ কাঁহীখন ধুনীয়াকৈ ৰেডি কৰি দিছোঁ চ' এতিয়া আমি খাই লওঁ গোটেইকেইটাই তাৰপিছত কি দেখাব পাৰোঁ চাই থাকক আগলৈকে আজি একদম ছানডে ভাল পালিলোঁ 3টা এনেকা শুলোঁ একদম তত ভত নাই 6:30 বাজি গ'ল তাৰপিছত খাৰ পাই এয়া ফ্ৰেছ হৈ আহিলোঁ আহি চাহ পানী খালোঁ খাই অকণমান ওলাই গ'ল বজাৰলৈকে কিবা কিবি আনিব লগা আছে ময়ো আজি দোকান যোৱা নহ'লে দোকান নুখুলিলোৱে আৰু ছানডে বুলি এতিয়া লিউৰ আকৌ এক্সাম আছে নহয় তাক অকণমান দেখাই দিওঁ চ' এইটোৰ কাৰণে আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব আৰু যদি নতুনকৈ আহিছে মোৰ চেনেললৈ তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব ঠিক আছে আজিলৈকে বাই বাই